মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে আছামিজ জ্ঞানগুৰুৰ নতুন এটি পাঠ্যক্ৰমলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক আটাই ভালে কুশলে আছে। আজিৰ পাঠত আমি শিকিম বৰ্ণৰ বিভাগৰ দ্বিতীয় পাঠ। এতিয়া বৰ্ণৰ বিভাগৰ দ্বিতীয়টো পাঠটোত আমি শিকিম ব্যঞ্জন বৰ্ণসমূহৰ উচ্চাৰণৰ তাৰতম্যতা অনুযায়ী ব্যঞ্জন বৰ্ণবোৰক কি কি ভাগত ভাগ কৰা হৈছে। যাতে ব'লা দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ পাঠ। এতিয়া ব্যঞ্জন বৰ্ণৰ প্ৰথম 25টা বৰ্ণ কৰ পৰা মলৈকে এই বৰ্ণকেইটা 5টা বৰ্গত ভাগ কৰা হৈছে আৰু সেই প্ৰতিটো বৰ্গত সেই বৰ্গৰ আৰম্ভণিৰ যিটো বৰ্ণ সেই বৰ্ণৰে নামকৰণ কৰা হৈছে। এতিয়া তোমালোকে বৰ্ডৰ ফালে চালে দেখিবা যে প্ৰথম লিখা আছে এইটো ফালে ক বৰ্গ। ক বৰ্গত কি কি বৰ্ণ আছে? ক, খ, গ, ঘ, ন। ইয়াতে আৰম্ভ হৈছে ক বৰ্ণৰে, সেইকাৰণে এইটো বৰ্গৰ নাম দিয়া হৈছে ক বৰ্গ। এই 5টা বৰ্ণ লগ হৈ পেলাই হৈছে ক বৰ্গ। দ্বিতীয়টো বৰ্গ হৈছে প্ৰথম ছ বৰ্গ। প্ৰথম ছ বৰ্গত আছে প্ৰথম ছ, দ্বিতীয় ছ, বৰ্গীয় জ, জ আৰু য়। ইয়াৰ আৰম্ভণি প্ৰথম ছৰে হৈছে, সেইকাৰণে এইটো বৰ্গ প্ৰথম ছ বৰ্গ আছে। তাৰ পিছৰটো বৰ্গ হৈছে মূৰ্ধন্য ত বৰ্গ। ইয়াতে আছে মূৰ্ধন্য ত, মূৰ্ধন্য থ, মূৰ্ধন্য দ, মূৰ্ধন্য ধ আৰু মূৰ্ধন্য ন। এইটো বৰ্গক কোৱা হৈছে মূৰ্ধন্য ত বৰ্গ। তাৰ পিছৰ বৰ্গটো হৈছে দন্ত্য ত বৰ্গ। দন্ত্য ত বৰ্গত আছে দন্ত্য ত, দন্ত্য থ, দন্ত্য দ, দন্ত্য ধ আৰু দন্ত্য ন। এইকেইটা হৈছে দন্ত্য ত বৰ্গৰ বৰ্ণ। তাৰ পিছৰ বৰ্গটো হৈছে প বৰ্গ। প বৰ্গত আছে প, ফ, ব, ভ, ম। এই 25টা বৰ্ণ হৈছে বৰ্গীয় বৰ্ণ। ইহঁতক প্ৰতিটো বৰ্গই এটা এটা নাম দিয়া হৈছে। ক বৰ্গ, প্ৰথম ছ বৰ্গ, মূৰ্ধন্য ত বৰ্গ, দন্ত্য ত বৰ্গ বা আৰু প বৰ্গ। এই যে বৰ্গীয় বৰ্ণকেইটাক বৰ্গীয় বৰ্ণ বোলাৰ উপৰিও স্পৰ্শ বৰ্ণ বুলি কোৱা হয়। এইকেইটা বৰ্ণক স্পৰ্শ বৰ্ণ এইকাৰণে বোলা হয়, যেতিয়া আমি এইকেইটা বৰ্ণ উচ্চাৰণ কৰোঁতে আমাৰ জিভাই মুখৰ ভিতৰৰ কোনো নহয় কোনো এটা অংশক স্পৰ্শ কৰে। সেইকাৰণে বৰ্গীয় বৰ্ণবোৰক স্পৰ্শ বৰ্ণ বুলিও কোৱা হয়। এতিয়া উচ্চাৰণৰ স্থান অনুযায়ী এই বৰ্গীয় বৰ্ণ বা স্পৰ্শ বৰ্ণবোৰক ভাগ কৰা হৈছে 7টা ভাগ। সেই 7টা ভাগৰ প্ৰথম ভাগটো হৈছে উষ্ম বৰ্ণ, দ্বিতীয়টো হৈছে অন্তস্থ বৰ্ণ, তৃতীয়টো হৈছে অনুনাসিক বৰ্ণ, চতুৰ্থটো হৈছে অল্পপ্ৰাণ বৰ্ণ, পঞ্চমটো হৈছে মহাপ্ৰাণ বৰ্ণ, ষষ্ঠটো হৈছে অযুগ্ম বৰ্ণ আৰু সপ্তমটো হৈছে আদ্য প্ৰয়োগহীন বৰ্ণ। এতিয়া এই যে ভাগকেইটা কৰা হৈছে 7টা ভাগ, এইকেইটা বৰ্ণক কি হিচাপত ভাগ কৰা হৈছে সেই ভাগ বিষয়ে এতিয়া আমি শিকিম। এতিয়া উষ্ম বৰ্ণ, উষ্ম বৰ্ণৰ ভিতৰত আছে তালব্য শ, মূৰ্ধন্য ষ, দন্ত্য শ আৰু হ। এই 4টা বৰ্ণক ব্যঞ্জন বৰ্ণৰ উষ্ম বৰ্ণ বুলি কোৱা হয়। উষ্ম শব্দৰ অৰ্থ হৈছে গৰম। উষ্ম বা গৰম এইটো কাৰণে বোলা হয়, যেতিয়া আমি এইকেইটা বৰ্ণ উচ্চাৰিত কৰোঁ তে উচ্চাৰণৰ সময়ত আমাৰ মুখৰ ভিতৰৰ পৰা গৰম বায়ু বাহিৰলৈ ওলাই আহে। গৰম বায়ু বাহিৰলৈ ওলাই আহে কাৰণে এইকেইটা বৰ্ণক উষ্ম বৰ্ণ বুলি কোৱা হয়। এতিয়া উষ্ম বৰ্ণ 4টা হ'ল তালব্য শ, মূৰ্ধন্য ষ, দন্ত্য শ আৰু হ। এইকেইটা হৈছে উষ্ম বৰ্ণ। তাৰ পিছৰটো ভাগত আমি পাওঁ অন্তস্থ বৰ্ণ। অন্তস্থ বৰ্ণৰ ভিতৰত আছে অন্তস্থ জ, ৰ, ল, ৱ। অন্তস্থ জ, ৰ, ল, ৱ। এইকেইটা বৰ্ণক অন্তস্থ বৰ্ণ এইকাৰণে বোলা হয়, অন্তস্থ মানে হৈছে মধ্যৱৰ্তী বা মাজত থকা বৰ্ণ। এই যে বৰ্গীয় বৰ্ণ কৰ পৰা মলৈকে বৰ্গীয় বৰ্ণ আৰু তালব্য শৰ পৰা হলৈকে হৈছে উষ্ম বৰ্ণ। এই বৰ্গীয় বৰ্ণ আৰু উষ্ম বৰ্ণৰ মাজত এই 4টা বৰ্ণ থাকে। অন্তস্থ জ, ৰ, ল আৰু অব্যয় এইটো বটো এইকেইটা বৰ্ণ মানে বৰ্গীয় বৰ্ণ আৰু উষ্ম বৰ্ণৰ মাজত থাকে। সেইকাৰণে এইকেইটা বৰ্ণক কোৱা হয় অন্তস্থ বৰ্ণ, মাজত থকা বৰ্ণ। ইয়াৰ ভিতৰত অন্তস্থ বৰ্ণৰ ৱটো হৈছে অৰ্ধস্বৰ, ইয়াক অৰ্ধস্বৰ বুলি কোৱা হয়। তাৰপিছত আছে অনুনাসিক বৰ্ণ। অনুনাসিক বৰ্ণৰ ভিতৰত আছে ন, য়, মূৰ্ধন্য ন, দন্ত্য ন, ম। আমি ব্যঞ্জন বৰ্ণখন যেতিয়া দেখা পাওঁ, আমি যেতিয়া ব্যঞ্জন বৰ্ণখন চাম তেতিয়া আমি দেখা পাম যে এইটো ফালে থকা বৰ্ণকেইটা হৈছে অনুনাসিক বৰ্ণ। ঞ, য়,
ন, মূৰ্ধন্য ন, দন্ত্য ন আৰু ম এইকেইটা হৈছে অনুনাসিক বৰ্ণ। অনুনাসিক মানে হৈছে নাকেৰে উচ্চাৰিত হোৱা বৰ্ণ। এইকেইটা বৰ্ণ যেতিয়া আমি উচ্চাৰণ কৰোঁ তেতিয়া এই উচ্চাৰণটো আমি নাকেৰে শুনা পাওঁ, সেইকাৰণে এইকেইটা অনুনাসিক বৰ্ণ বুলি কোৱা হয়। তাৰপিছত আছে অল্পপ্ৰাণ বৰ্ণ। অল্পপ্ৰাণ বৰ্ণৰ ভিতৰত আছে ক, গ, প্ৰথম চ, বৰ্গীয় জ, মূৰ্ধন্য ট, মূৰ্ধন্য ড, দন্ত্য ত, দন্ত্য দ, প আৰু ব। এইকেইটা হৈছে অল্পপ্ৰাণ বৰ্ণ। অল্পপ্ৰাণ এইকাৰণেই বোলা হয় এইকেইটা বৰ্ণক, এইকেইটা বৰ্ণ যেতিয়া আমি উচ্চাৰণ কৰোঁ, উচ্চাৰণ কৰোঁতে আমাৰ ভিতৰৰ পৰা অহা বায়ু আমাৰ কণ্ঠনলীত কোনো ধৰণৰ বাধা নোপোৱাকৈ বাহিৰলৈ ওলায়। ইয়াক আমি অতি সহজে আৰু কম সময়তে উচ্চাৰণ কৰিব পাৰোঁ, সেইকাৰণে এইকেইটা বৰ্ণক কোৱা হয় অল্পপ্ৰাণ বৰ্ণ। মই অল্পপ্ৰাণ বৰ্ণকেইটা আকৌ এবাৰ পঢ়িছোঁ। ক, গ, প্ৰথম চ, বৰ্গীয় জ, মূৰ্ধন্য ট, মূৰ্ধন্য ড, দন্ত্য ত, দন্ত্য দ, প, ব। এইকেইটা হৈছে অল্পপ্ৰাণ বৰ্ণ। তাৰপিছত আহে মহাপ্ৰাণ বৰ্ণ। মহাপ্ৰাণ বৰ্ণৰ ভিতৰত আছে খ, ঘ, মূৰ্ধন্য ঠ, মূৰ্ধন্য ঠ, দন্ত্য থ, দন্ত্য ধ, ফ আৰু ফ। এই যে মহাপ্ৰাণ বৰ্ণ, মহাপ্ৰাণ বৰ্ণ এইকাৰণে বোলা হয় এইকেইটা বৰ্ণ যেতিয়া আমি উচ্চাৰণ কৰোঁ তেতিয়া আমাৰ ভিতৰৰ পৰা অহা বায়ু আমাৰ কণ্ঠনলীত ঘঁহনি খায় আৰু ইয়াৰ উচ্চাৰণ কঠিন হয়, ইয়াৰ স্বৰটো কঠিন হয়, সেইকাৰণে এইকেইটা বৰ্ণক মহাপ্ৰাণ বৰ্ণ বুলি কোৱা হয়। তাৰপিছত আছে অযুগ্ম বৰ্ণ। অযুগ্ম বৰ্ণৰ ভিতৰত আছে অনুস্বাৰ, চন্দ্ৰবিন্দু আৰু বিসৰ্গ। এতিয়া অনুস্বাৰ আৰু চন্দ্ৰবিন্দু ব্যৱহাৰ হয় অনুনাসিক বৰ্ণৰ উচ্চাৰণ বুজাবৰ বাবে। এই অনুনাসিক বৰ্ণকেইটাৰ উচ্চাৰণ বুজাবৰ কাৰণে অনুস্বাৰ আৰু চন্দ্ৰবিন্দু ব্যৱহাৰ হয়। যেনে শব্দ হ'ল খং, ৰং, তাত আমি ঙৰ সলনি অনুস্বাৰ ব্যৱহাৰ কৰোঁ। যেনে গাঁও, নাও, নাকেৰে উচ্চাৰিত হোৱা শব্দত আমি এইটো চন্দ্ৰবিন্দু ব্যৱহাৰ কৰোঁ। আৰু বিসৰ্গ ব্যৱহাৰ হয় যিবিলাক বৰ্ণৰ পিছফালে হৰ উচ্চাৰণ হয়, যেনে প্ৰতঃ, নমঃ এইবোৰ শব্দৰ পিছফালে উচ্চাৰিত হোৱা হক বুজাবৰ কাৰণে আমি বিসৰ্গ ব্যৱহাৰ কৰোঁ। তাৰপিছত আছে আদ্য প্ৰয়োগহীন বৰ্ণ। আদ্য প্ৰয়োগহীন বৰ্ণ ব্যঞ্জন বৰ্ণৰ মূৰ্ধন্য ড, মূৰ্ধন্য ধ আৰু অন্তস্থ জ যেতিয়া শব্দৰ মাজত ব্যৱহাৰ হয়, এইকেইটা বৰ্ণ যেতিয়া কোনো এটা শব্দৰ মাজত ব্যৱহাৰ হয় তেতিয়া সিহঁতে সেই বৰ্ণকেইটাই নিজৰ উচ্চাৰণ সলাই সিহঁতৰ উচ্চাৰণ হয় দৰে ৰ, হৰে ৰ আৰু ইয়ৰ দৰে। আকৌ এবাৰ কৈছোঁ, ব্যঞ্জন বৰ্ণৰ মূৰ্ধন্য ড, মূৰ্ধন্য ধ আৰু অন্তস্থ জ যেতিয়া কোনো শব্দৰ মাজত ব্যৱহৃত হয় তেতিয়া সেইকেইটা বৰ্ণই নিজৰ উচ্চাৰণ সলনি কৰে। সলনি হৈ পেলাই সিহঁত উচ্চাৰিত হয় দৰে ৰ, হৰে ৰ আৰু ইয়ৰ দৰে। এইবোৰ বৰ্ণ শব্দৰ আৰম্ভণিতে প্ৰয়োগ নহয়, ব্যৱহাৰ নহয় কাৰণে এইবিলাক বৰ্ণ আদ্য প্ৰয়োগহীন বৰ্ণ বুলি কোৱা হয়। এতিয়া আজিৰ পাছত আমি শিকিলোঁ যে ব্যঞ্জন বৰ্ণৰ প্ৰথম 25টা বৰ্ণ কৰ পৰা মলৈকে 5টা ভাগত ভাগ কৰা হৈছে আৰু প্ৰতিটো বৰ্গকে আৰম্ভণিৰ প্ৰথম বৰ্ণটোৰে নামকৰণ কৰা হৈছে। তাৰপিছত এই উচ্চাৰণৰ স্থান অনুযায়ী বৰ্গীয় বা স্পৰ্শ বৰ্ণবিলাকক আকৌ ভাগ কৰা হৈছে 7টা ভাগত। সেইকেইটা হৈছে উষ্ম বৰ্ণ, অন্তস্থ বৰ্ণ, অনুনাসিক বৰ্ণ, অল্পপ্ৰাণ বৰ্ণ, মহাপ্ৰাণ বৰ্ণ, অযুগ্ম বৰ্ণ আৰু আদ্য প্ৰয়োগহীন বৰ্ণ। থোৰতে এইখিনিয়ে হৈছে ব্যঞ্জন বৰ্ণৰ বৰ্ণসমূহৰ বিভাগ। আশা কৰোঁ তোমালোকে এই পাঠটো সকলোৱে বুজি পাইছা আৰু এই পাঠটোৰ পৰা উপকৃত হৈছে। মই ধন্যবাদ জনাইছোঁ তোমালোক আটাইকে আছামিজ জ্ঞানকুলৰ এই পাঠৰ লগত জড়িত হৈ থকাৰ কাৰণে। পৰৱৰ্তী পাঠ শিকাৰ কাৰণে সংযোগ হৈ থাকিবা আমাৰ ইউটিউব চেনেল আছামিজ জ্ঞানকুলৰ লগত। তেতিয়ালৈকে তোমালোকে আটাই ভালে থাকা, খেলি থাকা আৰু পঢ়ি থাকা।